হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে বহুত ভালে আছে। মই আশ্ৰু বৰ্মানে মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া আমি সিদিনা গৈছিলোঁ আমাৰ সম্পৰ্কীয় ভাইটি এজনৰ বাৰ্থডে পাৰ্টি খাবলৈ। আমি অলপ আগতীয়াকৈ গৈ অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ। তাৰপিছত বাৰ্থডেৰ পৰা আহি পোৱাৰ লগে লগে আমাৰ ফালৰ পৰা গিফ্টটো দি দিছোঁ। গিফ্টটো কেনেকুৱা লাগিছে ৰিয়েকশ্যনটো আপোনালোকে তাৰ মুখৰ পৰাই শুনি লওক। আৰু আপোনালোকে দেখিলে নহয় তাৰ ৰিয়েকশ্যনটো এনেকৈ ধৰক কিবা বস্তু গিফ্ট দিলে মানুহজনৰ ভাল লাগিলে সঁচাকৈ মনটো ভাল লাগে ন। তাৰপিছত এয়া কেক কাটিবলৈ আৰম্ভ কৰিছে। আৰু আমিও এয়া খাবৰ কাৰণে বহিছোঁ। খোৱাত আছিলে পোলাও মাংস লগতে চিকেন পকোৰা। আৰু ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। যদিহে ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আজিলৈ ইমানখিনি আছিল, বাই।